Hi everyone, good morning. আজি হৈছে শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু আমি যাবলৈ ওলাইছো মৃত্যুঞ্জয়। আমাৰ ঘৰত আছে জেঠাই আৰু মোৰ মা। আমি কোৱাৰ্টাৰ বাহিৰ ৰৈ আছো, হাজবেণ্ডে গাড়ী উলিয়াই আছে, গতিকে আমি ৰেডি হলো। বাকি মন্দিৰত গৈ লগ পাম। মন্দিৰত যাম। কোনটো মন্দিৰত যাবা? মৃত্যুঞ্জয়। আমি গাড়ীত বহি ললো, মা, ইলিয়ানা আৰু জেঠাই হেয়া গৈ আছো। আজি আমি 9টামান বজাত ওলাই আহিছো। চাওঁ বহুত চাগে ভিৰ হ'ব, কিয়নো আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ হয়। আমি শৰায়ো দিম বুলি ভাবিছো, কি হয় দেখা যাব। আৰু এবাৰ মই প্ৰথমবাৰৰ কাৰণে শাওন মাহটো নিৰামিষ খাবলৈ লৈছো। গোটেই শাওন মাহটো মই নিৰামিষ খাম, মাছ মাংস খোৱা নাই, পিয়াজ নহৰু খোৱা নাই। যোৱা 18 জুলাইৰ পৰা শাওন মাহ আৰম্ভ হৈছে। আৰু এয়া হৈছে মৃত্যুঞ্জয় মন্দিৰৰ যোৱা ৰাস্তাটো। সেয়া অকমান মন্দিৰ দেখা পাইছেই চাগে। ফাইনেলি আমি মন্দিৰ আহি পালোহি। ইমান বেছি ভিৰ, বহুত দীঘলীয়া লাইন, একদম বহুত দূৰৰ পৰাই ৰাস্তাত লাইন। এইফালে আমি ধূপ চাকি ললো, শৰাই বস্তুও ললো, কিন্তু মই যিমান দীঘলীয়া লাইন দেখা পাইছো ন, মানে শৰাই যে আমি ভিতৰত সোমাই দিবকে পাৰিম ভবা নাই। আৰু দেখা যাওক কি হয়। এয়া চাওকচোন, লাইনটো বহুত দূৰৰ পৰা লাগিছিলে লাইন, বলবমো আছিলে যিহেতু। আমি ভিতৰলৈ লাইন নকৰিলো, আৰু লাইন নকৰাকে আমি ভিতৰলৈ সোমাই আহিছো। সোমাই আহি পেলাই আমি ভিতৰত এয়া ধূপ চাকি এনেকে বাহিৰতে জ্বলোৱা গৈছে। বাহিৰতে ময়ো ধূপ চাকি জ্বলালো, যিহেতু ভিতৰত ইমান দীঘলীয়া লাইন কৰিলে 3-4টামান বাজি যাবগে সোমোৱালৈ। আজি সোমবাৰ কাৰণেই, হয়তো শাওন মাহৰ প্ৰথমটো সোমবাৰ কাৰণে দীঘলীয়া এটা লাইন হৈছে। মই অকণমান আপোনালোকক ভিৰটো দেখাইছো চব। কিন্তু যিমান যি নহওক, মন্দিৰত গৈ মনটো পবিত্ৰই লাগে। এয়া আমি এতিয়া গুচি আহিলো আৰু বাহিৰতে শৰাই সঁফুৰা দি। ফাইনেলি আমি মানে ইমান বেছি ৰ'দ গৰম ন, বেছি টাইম নৰলো। চাহ খাবলৈ 2খনমান হোটেলত ৰখিছিলো, কিন্তু চাহ নাই, চব পৰঠা। কিন্তু মোৰতো আজি আৰু ব্ৰতে আছে, গতিকে আমি গৰমে চৰমে গাড়ীত উঠি ঘৰলৈ আহিলো। সেই অকণমান ভিডিঅ' এটা